हेलो गाइस, আজি মই আলু চপৰ ৰেচিপি এটা লৈ আহিছো আৰু চাওকচোন কেনেদৰে কি কৰি বনাও। তাৰ বাবে মই লৈছো আলু 3টা বইল কৰি লৈছো আৰু ইয়াতে মই নিমখ লৈছো সোৱাদ অনুযায়ী আৰু জলকীয়া কেইটামান কুটি কুটি লৈ লৈছো ইমানটো সাইজত আৰু পিয়াজখিনিও ইমানটো সাইজত কাটিছো। বৰ বেছি মিহিও কৰা নাই, বৰ বেছি ডাঙৰো কৰা নাই আৰু লৈ লৈছো চাট মছলা। এতিয়া মই আলুখিনি ভালদৰে মিহি কৰি লম, মিহি হোৱালৈকে পিটিকা কৰি লম গোটেই বস্তুখিনি দি লৈ। ইয়াতে দিছো মই এটা নহৰু কাটি দিছো সৰু সৰুকৈ আৰু আপোনালোকে থেতালিও দিব পাৰে। নহৰুটো অপচনেল হয় আৰু নহৰু দিলে খাই ভাল লাগে, সোৱাদ লাগে, ফ্লেভাৰটো ভাল আহে। আৰু মোৰ আলুখিনি পিটিকা কৰি হৈ গ'ল, ইয়া দেখিছেই নহয়। আৰু এতিয়া মই এটা সাইজত গোল গোল কৰি যাম। এইটো শেপত মই কেইটামান বনাম আৰু দুটামান বেলেগ এটা শেপত বনাম আৰু চাই থাককচোন কেনেদৰে বনাও। এনেদৰে মই গোটেইখিনি কৰি লম। এতিয়া মই বেসন অলপ লৈ লৈছো, জোখ অনুযায়ী লৈছো। তাৰ বেসনৰ আধা দিম মই সুজি, বেসনৰ সমান সমান নিদু, আধা দিছো। আৰু ইয়াতে দিছো অকণমান হালধি আৰু অকণমান নিমখ। নিমখটো আপোনালোকে ইয়াৰ বেসনৰ জোখতে দিব, আলু দিয়ে থোৱা আছিলে সেইকাৰণে। আৰু মই ভালকৈ মিক্স কৰি লম গোটেইখিনি। এতিয়া মই পানীখিনি মই অলপ অলপকৈ দি মিক্স কৰি লম আৰু অলপ ডাঠ টাইপত ৰখাম, মানে বেছি পাতলা হ'বলৈ নিদু, ইমানটো সাইজত ৰখাইছো। এয়া দেখিবলৈ পাইছে। আৰু মই এতিয়া এনেদৰে কৰি লৈছো আলু চপটো লৈ এনেকৈ লুটি বাগৰ কৰি। এতিয়া মই তেলত দি দিম, তেলখিনি ভালকৈ উতলিবলৈ গৰম হ'বলৈ দিছো আৰু এতিয়া মই আলু চপকেইটা এটা এটাকৈ দি যাম। এতিয়া মই লাহে লাহেকৈ লুটিয়াই দিছো। এতিয়া যেহেতু ফাষ্ট ফুডৰ দোকানবিলাকো সন্ধিয়া টাইমত পোৱা নাযায়, সেইকাৰণে ঘৰতে কিবা এটা স্পাইচি খাবলৈ মন যায় আৰু এনেদৰে বনাই ঘৰতে খাব পাৰে। খাবলৈ কিন্তু বহুত টেষ্টি হয়। আৰু মোৰ এইকেইটা হৈ গৈছে। এতিয়া মই তেলটো টুকি টুকি মই কাঁহীখনত থৈ এতিয়া মই বাকীকেইটাও একেটা ষ্টাইলতে বনাম। চাব যাতে বেসনখিনি ভালদৰে সিজি যায়, কাৰণ বেসনৰ প্ৰলেপটো অলপ ডাঠকৈ দিছোঁ, সেইকাৰণে সিজি যাব লাগে বেসনখিনি। বেসন আৰু চুজি মই এইটো কাৰণে দিছোঁ, চুজিটো দিলে অলপ মচমচীয়া টাইপৰ হৈ যায়, খাই ভাল লাগে। আৰু এইফালে চাটনি ৰেডি কৰিছোঁ। চাটনিৰ কাৰণে মই লৈছোঁ বগা সৰিয়হ, কেঁচা জলকীয়া, আদা আৰু নহৰু আৰু লগতে অকণমান ধনিয়া। আৰু চাটনিখিনি হৈ গ'ল। এইফালে মোৰ এই আলু চপকেইটাও হৈ গৈছে। আৰু চাটনিটো নহ'লেতো আলু চপ খাই ভালেই নালাগে। আৰু পকৰা, আলু চপ এইবিলাকত চাটনি হ'লে অলপ বেছি ভাল লাগে খাই পিনাই, সেইকাৰণে মই চাটনিটো লগত দিছোঁ। আৰু এয়া মই অলপমান নিমখ দি লৈছোঁ চাটনিখিনিত। চাটনিত অলপ নেমু দিছিলোঁ, অকণমান নেমু চেপি দিছিলোঁ, কাৰণ নেমুটো দিলে অলপ টেঙা টেঙা হয়, খাই ভাল লাগে চাটনি বিশেষকৈ। আৰু